Hey guys, welcome back to the channel. Akoti নতুন ভিডিওতে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু গাইস একদম আজি ৰাতি মানে আপোনালোকে ভাবছে মানে কিনো হ'ব ৰাতি মানে গাইস আজি ভিডিওটো মানে বহুত বেছি ডেঞ্জাৰাছ হ'ব যাইছে মানে গাইস আজি মানে কৰিম বুলি ভাবছো মানে গাইস ভূতৰ লগত চ্যালেঞ্জ তো কি ভূতৰ লগত চ্যালেঞ্জ কৰিছো সব কিনে আপোনালোক দেখাইছো তো ইফালে আমাৰ ভাৰ্গৱ আছে টাইমটো দেখি কিমান হৈছে তো গাইস টাইমটো চাওক 12টা কিমান হৈছে 12টা 11 হৈছে গাইস মানে একদম ভয়ংকৰ চ্যালেঞ্জ কি চ্যালেঞ্জ কৰিছো আপোনালোক সব কিনে দেখাইছো চাই থাকক ভিডিওটো আপোনালোকে চাব পাৰে একদম মানে ৰাস্তাত মানে গাইস বৰ্তমান কায়ো নাই মানে এটা মানে গাইস মানুহো নাই আৰু গাইস বাতাই বাৰিছিল আহিলে নিশ্চয় বৰষুণ হ'ব ডাঙৰ বৰষুণ হ'ব তো গাইস চাই থাকক গাইস আমাক মানে চ্যালেঞ্জটো কৰোতে মানে আমাক এখন লাগব মানে গাইস বগা এখন মানে কাগজ লাগব এতে মানে কিবা লেখা লাগব তো আমি বস্তুখিনি লিখি লওঁ কি তো ভিডিওটো হেকলকে গাইস চাই থাকক তো মানে আমি পেপাৰখনত মানে লেখা লাগব তো গাইস এই দুটা সাইডত মানে আমি লেখা লাগব ইয়েস আৰু এই দুটা সাইডত লেখা লাগব আমি নো তো গাইস আমি প্ৰথমতে ইয়েস আৰু নো তো লিখি লওঁ তো চাওক গাইস আমি ধুনিয়া করে লিখি লৈছো ইয়েস তো গাইস দুটা সাইডত এস লিখছো দুটা সাইডত নো লিখছো তো আমি চ্যালেঞ্জটো করুম গাইস মানে বহুত আগৰ মানে ইউটিউবত মানে এনে ভিডিও পাইছিল মানে বহুতে গাইস মানে এনে মানে চ্যালেঞ্জ কৰি আছিল মানে তো আমি আজি করুম মানে ভূতক মানে কি নাম চাম সুধিম তো ইয়েস আইব নো আইব মানে দুডাল আমি কাট পেন্সিল থাকব মানে কাট পেন্সিল আমি কিবা কৰিম তো মানে কেনেকৈ কৰিম তো চাই থাকক ভিডিওটো ধুনিয়া করে আমি পেপাৰখন ৰেডি কৰি লৈছো তো ইফালে ইয়েস লিখছো ইফালে নো লিখছো আপোনালোকক কৈছো দিতে মানে গাইস আমি মানে কি প্ৰশ্ন সুধিম মানে ভূতক মানে এনে গাইস কিবা এটা সুধিম আৰু তো মানে ভূত আছে না নাই কিবা হেন প্ৰশ্ন কৰিম যদি আছে ইয়েস আইব যদি নাই গাইস নো আইব তো মানে বহুত মানে কষ্ট কৰি মানে বহুত মানে ভয়ত মানে ভাই মানে বহুত ভয় কৰি মানে গাইস এই চ্যালেঞ্জটো কৰবা আছো তো ভুল ভ্ৰান্তি মানে ভুল যদি হয় আমাক গাইস ভূত প্লিজ আমাক মাফ কৰি দিবি তো এইফালে মানে ভাৰ্গৱ আছে তো কেনে লাগছে আপোনাৰ ভাল লাগছে অলপ ভয় লাগছে না বিৰাট ভয় লাগছে হৈ গাইছ তো মানে ভয় নালাগিব গাইছ একদম ৰাতি বতৰ চাওকচোন মানে একদম ভয়ংকৰ বতৰ হৈছে মানে আমি ৰাতি মানে গাইছ আমি যোনটো মানে ঘৰত আছো এই ঘৰটোত মানে গাইছ কায়ো নাথাকে মানে বৰ্তমান তো আমাৰ মানে গাঁৱৰ ওচৰতে গাইছে সেইকাৰণে আমি এই মানে ঘৰটোত মানে আইছোঁ মানে কৰবা এই চ্যালেঞ্জটো তো আপোনালোকে ভিডিওটো চাই থাকক চ্যালেঞ্জটো আৰম্ভ কৰাৰ আগতে ক'ব লৈছোঁ মানে গাইছ আমাৰ ঘৰত মানে বহুতে মানে কৈ থাকে কি ভূত আছে মানে ভূত থকাৰ কথা কয় আৰু গাইছ বহুত দিন ধৰি মানে আমাৰ ঘৰত মানে কিছুমান মানে বয়া ঘটনা ঘটি আছে মানে ভূতৰ তাৰ কাৰণে আমি চ্যালেঞ্জটো কৰবা লৈছোঁ তো ভূত আছে নে নাই কি আপোনালোকক তো কৰোৱেই মাত্ৰ তো গাইছ বলক আমি ভিডিওটো আৰম্ভ কৰোঁ বলক মানে চ্যালেঞ্জটো গাইছ আৰম্ভ কৰোঁ বলক গাইছ আমি মানে ভূতক মানে গাইছ প্ৰশ্নটো সুধবা ৰেডি তো প্ৰথম প্ৰশ্নটো মানে সুধিম গাইছ মানে সেয়াৰ গাইছ নাম আমি মানে আৰু ভূত যেতিয়া গাইছ ভূতনি বুলি মাতিম আৰু গাইছ প্ৰথম কুৱেশ্যন মানে কৰিম মানে আমি মানে আমাৰ ঘৰত ভূত আছে নে নাই তো কি এনসাৰ হে যদি আছে গাইছ ইয়েস আহিব যদি নাই নো আহিব তো কিনো এনসাৰ দিয়ে চাওঁ বলক তো আমাৰ ঘৰত ভূত আছে নে নাই মাই গড আপোনালোকে নিশ্চয় লাইভ দেখলা গাইছ প্ৰথম কুৱেশ্যনটো কৈছোঁ কি আমাৰ ঘৰত ভূত আছে নে নাই তো ডাইৰেক্ট ইয়েস দেখি গৈছে গাইছ একদম মানে বুকত মানে আইছ একদম মানে বহুত বেছি ভয় লাগছে আৰু গাইছ মই মানে এনেও ভয় কৰোঁ আৰু ইফালে ভাৰ্গৱ আছে ইও মানে গাইছ ভয়তে মানে একদম ভূতক বহুত বেছি ভয় কৰে ময়ো কৰোঁ তো গাইছ তাতে আমি প্ৰশ্ন কৰিছোঁ কি আমাৰ ঘৰত ভূত আছে নে নাই আপোনালোকে নিশ্চয় দেখলাক লাইভ দেখলাক কি ভূতে একদম মানে ইয়েস দেখি গৈছে তো গাইছ একদম ৰিয়েল তো আৰু কিবা সুধোঁ গাইছ কি এনচাৰ হয় চবখিনি চাওঁ তো চাই থাকক গাইছ নেক্সট কুৱেশ্যনটো সুধোঁ কি আমাৰ ওচৰত গাইছ মানে ইয়েস মানে যিহেতু দেখি হৈছে তাৰ কাৰণে আমাৰ ভয়ো লাগছে তাৰ কাৰণে আমি সুধি লওঁ কি আমাৰ ওচৰত গাইছ ভূতটো আছে নে নাই যদি আছে গাইছ ইয়েস দেখিব যদি নাই নো দেখাব তো চাওঁ আৰু কি সুধে তো আমাৰ ওচৰত বৰ্তমান ভূত আছে নে নাই মানে ভূতনি তই আমাৰ ওচৰত বৰ্তমান আছে নে নাই এনচাৰটো লাগে তো গাইছ বৰ্তমান যেহেতু কলাক মানে কি আমাৰ ওচৰত ভূত আছে আৰু কি আমাৰ গাঁৱত মানে ভূত আছে চবখিনি যে কথাটো কলাক দুবাৰ গাইছ ইয়েস দেখালক নিশ্চয় দটা বস্তু সঁচা এইবাৰ মানে সুধিম কি আমাৰ ওচৰত গাইছ মানে আমাক কিবা ভূতে মানে কিবা প্ৰব্লেম কৰিব নেকি কিবা অপকাৰ মানে কৰিব নেকি আমিতো গাইছ একো কৰা নাই তো কিবা এটা অপকাৰ কৰে যদি অপকাৰ কৰা ইয়েস দেখো যদি অপকাৰ নকৰা নো দেখো তো প্লিজ কো না ভাই একদম বহুত বেছি ভয় লাগছে প্লিজ কো গাইছ এবাৰ আমাক ক'লাক কি আমাক ভূতে গাইছ একো অপকাৰ নকৰে তো বহুত বেছি ভাল লাগছে আৰু নৰাও কৰবা এনেও তো গাইছ সেইকাৰণে যেহেতু আমি নিজে ভূত আমাৰ লগত আছে ই নিজে কালডুমা সেইকাৰণে তো ভূতে আৰু কি ভয় কৰিব তো সেইকাৰণে গাইছ ক'লাক নকৰে একো অপকাৰ এবাৰ বেলেগ কুৱেশ্যন কৰোঁ তো গাইছ বেছি কুৱেশ্যনো নকৰোঁ কাৰণ বেছি কুৱেশ্যন কৰিলে আমাকে গজা মাৰি ধৰিব সেইকাৰণে বেছি কুৱেশ্যন নকৰোঁ আৰু গাইছ বৰষুণ একদম বহুত ডাঙৰ বৰষুণ হৈছে আপোনালোকে চাওক লগা খালি একদম মানে ভিজি গৈছে এইখিনি মানে কথা পাতি আমাৰ লগত বৰষুণ হয় মানে এনেহেন গাইছ মানে বতৰটো হৈছে কি আমি মানে কৰবা হৈছোঁ আৰু গাইছ এনেহেন মানে চিকি দিছে মানে আৰু লগতে মানে গাইছ বাটাও আহিছে তো বহুত বেছি ভয় লাগিছে তো এবাৰ নেক্সট কুৱেশ্যন কৰোঁ আৰু বেছি কুৱেশ্যন নকৰোঁ গাইছ অলপ কুৱেশ্যন কৰিম গাইছ ভিডিঅ'টো সমাপ্ত কৰিম তো চাই থাকক তো
তো গাইজ একদম লাষ্টৰ কুৱেশ্যন আপুনি আহিছোঁ একদম লাষ্টৰ কুৱেশ্যন গাইজ তো বহুত বেছি ভয় লাগছে ইমান গাইজ সুধবা নৰা মানে কুৱেশ্যন কাৰণ বেছিকৈ কুৱেশ্যন সুধিলে আমাকে গাইজ কিবা মানে প্ৰব্লেম দিব পাৰে তো মানে লাষ্টৰ কুৱেশ্যনটো সুধি মানে যিটো গাইজ ভূত তো কি ভূত আছে আমি নাজানো গাইজ ধৰা পাকে আছে না কি গাইজ কাল ডুমাই আছে কি আছে চবকে আমি নাজানো গাইজ কি ভূত আছে কিন্তু গাইজ এটা লাষ্ট কুৱেশ্যনে সুধিম মানে লাষ্ট কুৱেশ্যনটো সুধি মানে যিটো গাইজ ভূত সি মানে মৰাৰ পিছত মুক্তি পাইছিল নে নাই যদি মুক্তি পাইছিল গাইজ মানে ইয়াছ দেখুৱাব আৰু যদি মুক্তি মানে দেখাব তো কি পাইছিল চবখিনি দেখাব গাইজ কুৱেশ্যনটো সুধোঁ তো মানে ভূত তই মানে মৰাৰ পিছত মানে মুক্তি পাইছা নে নাই যদি পাইছা ইয়েছ ক যদি পা নাই ন' ক তো গাইজ আপোনালোকে দেখলাক কিবা ন' দেখুৱাইছি তো বহুত বেছি ভয় লাগছি তো গাইজ আজ যাওয়াই ভাল মানে বহুত বেছি ভয় লাগছি আৰু আপোনালোকৰ লাগছি নে নাই এনে ভয় যদি লাগছি গাইজ কমেণ্ট এটা কৰিব আৰু যদি মানে লাগা নাই যদি গাইজ একো ক'ব নালাগে যদি মানে ভয় লাগছে তেতিয়া কমেণ্ট এটা কৰিব এতিয়া কথাটো হৈছে কি আমি মানে এগলাখান যে কৰি আছোঁ ইয়ে মই মানে গাইজ সেইটো এটা গাইজ প্ৰেংক আছিল এটা গাইজ বিৰাট ডাঙৰ প্ৰেংক তো মানে আমি মানে গাইজ আপোনালোকক কুৱেশ্যনটো সুধি মানে এনেকৈ গাইজ ফুলকে দিওঁ তো ফুলকে দি মানে কাটতে ফুল গাইজ ইয়াছ হৈ যায় নহ'লে ন' হৈ যায় তো সেইটো আপোনালোকক দেখুৱালোঁ এটা চিম্পুল ভিডিঅ' গাইজ আগৰ পৰা গাইজ মানে বহুতে মানে ইউটিউবত মানে বনাই আছিল মানে ভিডিঅ'টো মানে তো তাৰ পৰা চাই মানে আমি ভিডিঅ'টো বনালোঁ তো বহুত বেছি ভাল লাগিলে তো আপোনালোকে কেনে লাগা ক'ব মানে গাইজ একদম বিৰাট ডাঙৰ এটা প্ৰেংক এটা আছিল তো নিশ্চয় ভাল পাইছে ভিডিঅ'টো অলপ যদি ভাল পাইছে ভিডিঅ'টো চাই তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ বহুত দিন যদি মানে ভিডিঅ' দিয়া তাৰ কাৰণে কণ্টেণ্টে পোৱা নাছিলোঁ গাইজ তো সেইকাৰণে এনে এটা কণ্টেণ্ট লোৱা বিচাৰি দিছোঁ মানে এনে এটা কণ্টেণ্টে ল'লোঁ গাইজ যিহেতু ভিডিঅ' মানে কণ্টেণ্ট নাইয়ে তাৰ কাৰণে বহুত কষ্ট কৰি গাইজ এনে এটা কণ্টেণ্ট ল'লোঁ তো আপোনালোকে ভিডিঅ'টো চাই কেনে বেলেগ ক'ব তো আজিলৈ ইমান এটা সত্য কৰিছোঁ তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেতিয়াহ'লে বাই বাই তো গাইজ মানে বৰষুণে বহুত ডাঙৰ বৰষুণ হৈছে চাওক আপোনালোকে তো গাইজ বাই বাই